Hello friends, মই ডক্টৰ পলাশ পাঠকে কৈছোঁ। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই যে বহুতে মোক মেছেজ কৰে, বহুতে মোক ফোন কৰে আৰু সকলোৱে মোক সোধে যে ছাৰ আমাৰ ডক্টৰে বা আমাৰ এলোপেথিক প্ৰেক্টিশ্যনাৰসকলে সাধাৰণতে ফুড ছাপ্লিমেণ্টটো কিয় পচন্দ নকৰে, তেওঁলোকে কিয় আমাক খাবলৈ মানা কৰে আৰু কিয় এইটো তেওঁলোকে কয় যে এইবিলাক খালে ৰিজাল্ট নাই, এনেকুৱা ধৰণৰ কিছুমান কথা কয়। কথাটো একেবাৰে নোহোৱাও নহয়, নিজেও আমি এইটো ফিল্ডত যিহেতু কাম কৰিছোঁ, মোৰ বহুত বছৰৰ অভিজ্ঞতাৰ পৰা মই দেখিছোঁ, মই মেডিকেল ফিল্ডত থাকোঁতেও দেখিছোঁ যে বহুতেই এই ক্ষেত্ৰটোত মানে এটা অপ'জ কৰা যেন দেখা যায় তাৰমানে। এইটো আজি মই বিশ্লেষণ কৰিম যে কি কাৰণত আচলতে ফুড ছাপ্লিমেণ্টবিলাক সাধাৰণতে এজন মেডিকেল প্ৰফেশ্যনেলে অকণমান প্ৰেছক্ৰাইব কৰিবও টান পায় বা তেওঁলোকে খাবলৈ দিবলৈ টান পায় আৰু তেওঁলোকে সাধাৰণতে কয় যে এইটোৰ ইউজ কৰিব নালাগে। ইয়াৰ আজি মই প্ৰমাণ আচল যিকেইটা কাৰণ মই কাৰণ কথা বিশ্লেষণ কৰিবলৈ অলপমান চেষ্টা কৰিম। প্ৰথমতে আমি জানিব খুজিম যে বস্তুটো এনেকুৱা যে আচলতে এজন প্ৰফেশ্যনেল মেডিকেল প্ৰফেশ্যনেল যদি মই কওঁ, বেছিক যিটো কোৰ্চ হয় তেওঁলোকৰ সেইটো হ'ল MBBS বুলি কয়। তাৰপিছত তেওঁলোকে মাষ্টাৰ্ছ কৰে বিভিন্ন একদম অৰ্থপেডিক, নিউৰ'লজি, মেডিচিন, এনেকুৱা বহুত পেথলজি, ফাৰ্মাকলজি, এনেকুৱা বহুত ধৰণৰ ছাবজেক্টত তেওঁলোকে এইটো মানে মাষ্টাৰ্ছ কৰে। গতিকে তেওঁলোকৰ যিবিলাক কোৰ্চ হয় আৰু সেই কোৰ্চবিলাক যোনে এফিলিয়েশ্যন দিয়ে বা যোনে চাৰ্টিফাই কৰে, যদি আমি ক'ব যাওঁ আয়ুষ মন্ত্ৰালয়ৰ পৰা হয়, আমাৰ গভৰ্ণমেণ্টৰ যিটো আয়ুষ ডিপাৰ্টমেণ্ট আছে। গতিকে বস্তুটো এনেকুৱা, আয়ুষ মানে কি প্ৰথমতে আমি বুজি লওঁ, তাৰপিছত আমি এটা এটাকৈ গোটেইকেইটা বিশ্লেষণ কৰিম। আয়ুষ মানে হ'ল যে প্ৰথমতে আয়ুৰ্বেদা, য়োগা আৰু নেচাৰোপেথি, ইউনানী, সিদ্ধা আৰু হোমিঅ'পেথি, এই গোটেইকেইটা ডিপাৰ্টমেণ্ট মিলি পেলাই মেডিকেল যিটো বিভাগটো গোটেইকেইটা ছাবজেক্ট মিলি আয়ুৰ্বেদিক, য়োগা, নিউৰোপেথি, ইউনানী, সিদ্ধা আৰু হোমিঅ'পেথি, মোৰ স্ক্ৰীণত আপুনি দেখা পাই আছে, এই গোটেইকেইটা মিলিয়ে আচলতে ফৰ্ম হৈছে যিটো আমাৰ আয়ুষ বুলি কওঁ আমি। আয়ুষ ডিপাৰ্টমেণ্টখন তাৰমানে তেওঁলোকেই গোটেইটো কণ্ট্ৰলিং কৰে, তেওঁলোক গভাৰ্ণিং বডি। গতিকে আপুনি দেখা পাইছে যে একচুৱেলি MBBS কোৰ্চ এজনক বা এনেকুৱা মেডিকেল প্ৰফেশ্যনেল এজনে যিবিলাকে আচলতে মানা কৰে, তাৰ প্ৰথম কাৰণটো হ'ল কি যে তেওঁলোকে এই বস্তুটো যিটো ফুড ছাপ্লিমেণ্ট হয় এইটো বেচিকেলি আয়ুৰ্বেদিক কনচেপ্টৰ পৰা আহিছে, যিটো আপুনি এক নম্বৰতে আছে আয়ুৰ্বেদা বুলি, যিটো ভাৰতৰ প্ৰথম চিনাকি, আমাৰ ভাৰতৰ ৱৰ্ল্ডত ফাৰ্ষ্ট চিনাকি হ'ল যে আমি ইণ্ডিয়াত যে আমি আয়ুৰ্বেদাৰ জনক বুলি কোৱা হয়, য'ত আচাৰ্য চৰক ঋষিৰ আমি নাম জানো। তেখেতে আজিৰ পৰা কিমান হাজাৰ বছৰ আগতে চৰক সংহিতা বুকছখন লিখিছিলে, এখন কিতাপ লিখিছিলে চৰক সংহিতা, আৰু এই চৰক সংহিতাই হ'ল আমাৰ ইণ্ডিয়াৰ নহয় ৱৰ্ল্ডৰ ফাৰ্ষ্ট মেডিচিন বুক বুলি কোৱা হয়। গতিকে একচুৱেলি সেইটো তেওঁলোকে নপঢ়ে আৰু তেওঁলোকৰ কোৰ্চত নালাগেও আচলতে, কাৰণ তেওঁলোকে এলোপেথিক পঢ়িব গৈছে তাতে, তেওঁলোকৰ কোৰ্চ ষ্ট্ৰাকচাৰত আয়ুৰ্বেদিকৰ কথাটো নাহে। যাৰ কাৰণে ফুড ছাপ্লিমেণ্টবিলাক যিহেতু 100% অৰ্গেনিকৰ নিচিনা কাম কৰে, আমি ক'ব পাৰোঁ তেওঁলোকক বনোৱা পদ্ধতিবিলাক বহুত আজিকালি হাইটেক টেকন'লজি ওলাইছে। এনেকুৱা কোম্পানী আছে OK লাইফ কেয়াৰ বুলি, OK লাইফ কেয়াৰ কোম্পানীটোৰ যিবিলাক ছাপ্লিমেণ্ট সেইবিলাক গ্ৰীণ বা কেমেষ্ট্ৰিক প্ৰিন্সিপলত বনোৱা গৈছে, গ্ৰীণ কেমেষ্ট্ৰি প্ৰিন্সিপলৰ প্ৰডাক্ট আছে। গতিকে এই যিবিলাক ফুড ছাপ্লিমেণ্ট এইবিলাক বেলেগ ধৰণৰ টেকনিকত বনোৱা গৈছে, বহুত এডভান্স ফৰ্মুলাত বনোৱা গৈছে, কিন্তু যিহেতু তেওঁলোকৰ কোৰ্চত নাথাকে গতিকে তেওঁলোকে এই বস্তুটোৰ বিষয়ে নাজানে। গতিকে সেইকাৰণেহে তেওঁলোকে এইটো খাবলৈ মানা কৰে। ইয়াৰ প্ৰমাণ বহুত আছে তেওঁলোকে কিয় নাজানে, কিন্তু মই কথাটো কৈছোঁ যে তেওঁলোকক দুখ নিদিব, তেওঁলোকে যে আপোনাক ফুড ছাপ্লিমেণ্ট খাবলৈ মানা কৰিছে, এইটো হ'ল ডিউ টু লেক অফ নলেজ। তেওঁলোকৰ নলেজত নাই যে আয়ুৰ্বেদিক বস্তুবিলাক বেছিক হয় এটা, আৰু এইটো খোৱাত আচলতে কোনো ছাইড এফেক্ট নাথাকে। আপুনি গুগলত মাৰি চাব পাৰে, যিবিলাক ফুড ছাপ্লিমেণ্ট মাৰ্কেটত থাকে কোনো ধৰণৰ ছাইড এফেক্ট তাতে নাথাকে। কিন্তু কথাটো হ'ল যে তেওঁলোকে এই কথাটো বুজি নাপায় কিয়, তেওঁলোকৰ কোৰ্চত নাই কাৰণে, যাৰ কাৰণে তেওঁলোকক আপুনি ভুল নুবুজিব, এক নম্বৰ কথা। দুই নম্বৰ কথা, কিছুমান কোম্পানীৰো গাত দুখ আছে যে কিছুমান কোম্পানীৰ কোনো ট্ৰেইনিং ছিষ্টেম নাই, কোনো ইভালুৱেশ্যন ছিষ্টেম নাই, তেওঁলোকৰ যিকোনো বেমাৰ হৈছে নুনি খুৱাই দিছে, যিকোনো বেমাৰ হৈছে এল'ভেৰা খুৱাই দিছে, যিকোনো বেমাৰ হৈছে আপোনাৰ তেওঁলোকে গৈ পেলাই পাঞ্চ তুলসী খুৱাই দিছে। গতিকে সেইবিলাক এটা জেনেৰেল ৱেলনেছ প্ৰডাক্ট হয়, সেইবিলাক আপুনি মেডিচিন প্ৰপাৰ্টি থকা বুলি ক'ব নোৱাৰে। আচলতে মেডিচিন প্ৰপাৰ্টি থকা কিছুমান বস্তু আছে যিবিলাকত আপুনি বহুত কিতাপত পোৱা যায়। ইভেন আপোনাক মই এটা কথা ক'ব পাৰোঁ, এটা উদাহৰণস্বৰূপেও যদি মই ক'ব যাওঁ, OK লাইফ কেয়াৰ বুলি যিটো কোম্পানী আছে, সেই কোম্পানীটোত এটা ছেগমেণ্টেই আছে, সেইটো হ'ল আপোনাৰ চৰক আয়ু বুলি। চৰক আয়ু বুলি যিটো ছেগমেণ্ট আছে, এই চৰক আয়ু ছেগমেণ্টৰ সকলোবিলাক প্ৰডাক্টেই একদম চৰক সংহিতাৰ পৰাই ডিজাইন কৰা হৈছে। গতিকে এই বস্তুবিলাক টোটেলি পিয়ৰলি অৰ্গেনিক হয় একদম, আৰু প্লাছ একদম পিয়ৰ বেছিক আয়ুৰ্বেদা হয়। গতিকে এই বস্তুটোত আৰু নিশ্চিন্ত যে এইটো খালে আপোনাৰ একো ছাইড এফেক্ট হ'বই নোৱাৰে। কোনোবাই যদি আপোনাক খাবলৈ মানা কৰিছে, তাৰ মিনিংটো এনেকুৱা নহয় যে তেওঁ কিবা কাৰণত মানা কৰিছে, তেওঁ নাজানি পেলাই মানা কৰিছে। মই উদাহৰণ দিওঁ আপোনাক, এতিয়া মই গাড়ী চলাব জানো, মই 4 চকীয়া চলাব জানো, 2 চকীয়া চলাব জানো। মোক যদি কোনোবাই আহি পেলাই কয় আপুনি আজিয়ে এৰোপ্লেন চলাই দেখাব লাগিব, মই মানা নকৰিম জানো? নিশ্চয় মই মানা কৰিম।
সেইকাৰণে মানা কৰে, তেওঁলোকে নাজানে কাৰণে মানা কৰে। যাৰ কাৰণে প্ৰমাণ এটা দেখাইছোঁ মই, এখন কিতাপ, যে কিতাপখন হ'ল আপোনাৰ ডক্টৰে পোষক তত্ত্বৰ বিষয়ে জানেনে। এই কিতাপখন পঢ়িব, কিতাপখন ইংলিছ ভাৰ্চনতো পায়, অসমীয়া ভাৰ্চনত পায়, আপোনাৰ য'তেই লাগে কিতাপখন অনলাইনত আপুনি পাই যাব, এমাজনত পাই যাব। এই কিতাপখনত ৰে ডি ষ্ট্ৰেণ্ডছ, তেওঁ ধুনীয়াকৈ, ৰে ডি ষ্ট্ৰেণ্ডে এজন MD হয়, তেখেতে ধুনীয়াকৈ ইলাবৰেট কৰিছে যে কিয় সাধাৰণতে এই বুকছখন মানে একচেপ্ট নকৰে, এই বুকছখন মানে নপঢ়ে মানুহবিলাকে। এই বুকছখন যদি পঢ়ে, তেওঁ ধুনীয়াকৈ বুজাই দিছে যে কিয় ডক্টৰে ছাপ্লিমেণ্টটো প্ৰেছক্ৰাইব নকৰে, কিয় মেডিকেল প্ৰফেশ্যনেল এজনে ছাপ্লিমেণ্ট প্ৰেছক্ৰাইব নকৰে। ইয়াতে ধুনীয়াকৈ দেখাই দিছে, আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব পাৰিব এই বস্তুটো। এই বুকছখন পঢ়িব, এই বুকছখনত গোটেইটো থেচিছ হয়, গোটেইবিলাক থেচিছ আছে। ইয়াতে থেচিছৰ ওপৰত তেওঁলোকে ক'ৰ পৰা ক'ত কি কৰা গৈছে গোটেইখিনি ধুনীয়াকৈ এটা বিশ্লেষণ কৰা আছে। এখন পঢ়িলে আপুনি বুজি পাই যাব যে কিয় মেডিকেল প্ৰেক্টিশ্যনাৰ এজনে সাধাৰণতে ফুড ছাপ্লিমেণ্ট নিলিখে। এতিয়া মোৰ আৰু এটা প্ৰশ্ন, ইয়াতে মই প্ৰশ্নটো শেষ হোৱা নাই, মই আৰু এটা ক'ব ওলাইছোঁ। কিন্তু মোৰ মতে এনেকুৱা দেই, মই এইটো মোৰ পাৰ্চনেল অপিনিয়ন দিছোঁ, যদি তেওঁলোকে আয়ুৰ্বেদিকৰ সম্পৰ্কে নাজানে, যে চাপ'জ জিংক বাইল'বা মানে কি নাজানে, অশ্বগন্ধা মানে কি নাজানে, বা আপোনাৰ ধৰি লওক এনেকৈও নাজানে যে লায়ন মানি এক্সট্ৰেক্ট মানে কি, মিল্ক থেচেল মানে কি, ঠিক আছে, নাজানিব পাৰে, কাৰণ সেইটো তেওঁলোকৰ কোৰ্চৰ ভিতৰৰ বস্তু নহয়। কিন্তু তেওঁলোকে মানাওতো কৰিব নালাগে। তাৰ কাৰণে এক্সপাৰ্টৰ ওচৰত পঠালে হ'ল। বিভিন্ন এক্সপাৰ্ট আছে, নিউট্ৰিশ্যনেল এক্সপাৰ্ট আছে। আজিকালি প্ৰত্যেকখন হস্পিটেলতে নিউট্ৰিশ্যনিষ্ট এক্সপাৰ্ট থাকে। মোৰ বহুকেইজন বন্ধু আছে, মই নিজেও নিউট্ৰিশ্যনৰ ওপৰত কোৰ্চ কৰিছোঁ। গতিকে নিউট্ৰিশ্যনৰ পৰা যদি প্ৰব্লেম আছে, তেওঁলোকে নিউট্ৰিশ্যনটো জানো আমি, যে চক্ৰেটিছৰ নিচিনা মানুহে 400 বছৰ আগতে কৈ গৈছে যে মানুহে মেডিচিন খোৱাতকৈ ভাল খাদ্য খাইহে বেছি দিন লাষ্টিং কৰিব পাৰে, মানে বেছি দিন জীয়াই থাকিব পাৰে। আপুনি নিজেই ভাবক, যদি প্ৰেছাৰৰ মেডিচিনটো খাই থাকিলে প্ৰেছাৰটো কমিয়েই গ'ল হয়, তেতিয়াহ'লে মানুহৰ দেখোন প্ৰেছাৰৰ, যিজন মানুহে ঔষধ খাই থাকে প্ৰেছাৰৰ, তেতিয়াহ'লে তেওঁৰ দেখোন ষ্ট্ৰ'ক নহ'লেই হয়। তাৰমানে তেওঁৰ দেহত কিবা এটা কমি আছিলে, যাৰ কাৰণে প্ৰব্লেমটো ক্ৰিয়েট হৈছে। সেই কমিটো আমি বিচাৰিবলৈ কিয় চেষ্টা নকৰোঁ? সদায় প্ৰেছাৰৰ মেডিচিনটো খাই প্ৰেছাৰটো কমাবলৈ কিয় চেষ্টা কৰিছোঁ? কিজানি আমি কমিটোত কাম কৰিলে প্ৰেছাৰটো তেওঁৰ নৰ্মেল হৈ যায়। যদি ছুগাৰৰ মেডিচিন খালে ছুগাৰটো ভালেই হৈ গ'ল হয়, তেতিয়াহ'লে দেখোন মানুহৰ ছুগাৰৰ কাৰণে মৃত্যুবৰণ কোনেও নকৰিলে হয়, কাৰো কিডনী বেয়া নহ'ল হয়, কাৰো লিভাৰ বেয়া নহ'ল হয়। মিনিংটো এনেকুৱা যে এইবিলাকত আমাৰ অকণমান কাম কৰিব লগা আছে। এইবিলাক ফাইনেল সলিউশ্যন নহয় একচুৱেলি। আয়ুৰ্বেদত বহুত বস্তুৰ ফাইনেল সলিউশ্যন দিয়া আছে। কিন্তু চৰক সংহিতা কিতাপখন পঢ়ক আৰু এইখন কিতাপ পঢ়ক। মোৰ স্ক্ৰীণত দেখা পাইছে, যিহেতু কেমেৰাটো উল্টাকৈ আহিছে, স্ক্ৰীণত আপোনালোকে ধুনীয়াকৈ দেখা পাব। কিতাপখন কিনক, কিতাপখন পঢ়ক, তাতে আপোনালোকে ধুনীয়াকৈ পাব যে যদি তেওঁ এল'পেথিকৰ হয় বা হোমিঅ'পেথিকৰে হয়, তেওঁ আয়ুৰ্বেদা বেয়া বুলি ক'ব নোৱাৰে। কিন্তু কাৰণ আয়ুষ চাৰ্টিফিকেশ্যনত মই যিখন দেখাইছোঁ যে আয়ুষ চাৰ্টিফিকেশ্যন থাকে, ডাইৰেক্ট চেলিঙৰ সকলোবিলাক প্ৰডাক্টতে আয়ুষ চাৰ্টিফিকেশ্যন থাকে, অৰ্থাৎ আয়ুষ মন্ত্ৰালয়ৰ পৰা পাৰ্মিশ্যন থাকে যে সেইটো এটা গুড প্ৰডাক্ট, টেষ্টেড প্ৰডাক্ট। GMP চাৰ্টিফিকেশ্যন থাকে, গুড মেনুফেকচাৰ প্ৰেক্টিছ। GMP চাৰ্টিফিকেশ্যন আৰু য'ত এইটো বনায়, অৰ্থাৎ যোনে ভেৰিফাই কৰে, তেওঁলোক WHO অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত থাকে। গতিকে বিশ্ব স্বাস্থ্য সংস্থাই যদি এটা ফুড ছাপ্লিমেণ্টক আপোনাক ভাল বুলি কৈছে, কেতিয়াও এজন ডক্টৰে সেইটো বেয়া বুলি নকয় আপোনাক। তেওঁলোকৰ লেক অফ নলেজ, তেওঁলোকে নাজানে, সেইকাৰণে কৈছে। খালি ইয়াতে এটা কথাই আছে যে যিকোনো ক্ষেত্ৰত বোলে আপুনি ফুড ছাপ্লিমেণ্ট দিব গৈছে, মানুহ এজনৰ লিভাৰ বেয়া হৈ গৈছে, কিডনী বেয়া হৈ গৈছে, ব্ৰেইন বেয়া হৈ গৈছে, সেইটো কিন্তু যুক্তিসংগত কথা নহ'ব। মই এই কথাটো বাৰে বাৰে কওঁ সদায় যে ভাল মানুহৰ কাৰণেহে ফুড ছাপ্লিমেণ্ট। যেতিয়া কিবা ক্ৰিটিকেল কেছ হৈছে, কিবা ইমাৰ্জেঞ্চি হৈছে, তেতিয়াহ'লে আপুনি কিন্তু সেইটো হস্পিটেলাইজ কৰিব লাগিব, তেতিয়া মেডিকেল প্ৰফেশ্যনেলৰ তাতে আপুনি দেখুৱাব লাগিব। ফুড ছাপ্লিমেণ্টটো হ'ল একদম এটা কথা তেনেকুৱা যে আপুনি চাওক, মই এটা উদাহৰণ দিব খোজোঁ ইয়াতে, যে আপুনি বা আমি সকলোৱে এদিন নহয় এদিন বুঢ়া হৈ যাম। আপুনি এনেকুৱা বিচাৰে নেকি যে 60 বছৰ পিছত আপুনি চেনি বাদ দিব লাগিব, মাছ মাংস খাব নোৱাৰিব, আপুনি নিৰামিষ ভাত খাই থাকিব লাগিব, লিভাৰ উইক হৈ গ'ল, কিডনী উইক হৈ গ'ল, দাঁত সৰি গ'ল, দাঁত চুবাব নোৱাৰা হৈ গৈছে, বোলে স্কিন খুতৰি গৈছে, এনেকুৱা হ'ব বিচাৰে নেকি? যদি এনেকুৱা নিবিচাৰে, তেতিয়াহ'লে আপুনি আয়ুৰ্বেদত আহিব লাগিব। আয়ুৰ্বেদত আমাৰ দেশৰ নিচিনা কাণ্ট্ৰিতহে আয়ুৰ্বেদৰ প্ৰচলন কম। ৱৰ্ল্ড ৱাইড যদি চাব যায়, ৱৰ্ল্ডৰ বেষ্ট যিবিলাক কোম্পানী আছে, চবেই আয়ুৰ্বেদিক বস্তুৱেই বনায়, আয়ুৰ্বেদিক প্ৰডাক্টেই বনায়। আমাৰ দেশতে হেল্থ ড্ৰিংকছ, হৰলিক্স, কমপ্লান, মাল্টোফা এইবিলাক আয়ুৰ্বেদিক নহয়। আপুনি যদি ৱেষ্টাৰ্ণ কাণ্ট্ৰিত যায়, উন্নত দেশত যায়, তেওঁলোকৰ যিমান ফুড ছাপ্লিমেণ্ট আছে, যিমান এনেকুৱা হেল্থ ড্ৰিংকছ আছে, চব অৰ্গেনিক হয়। এইটো প্ৰব্লেম যে আমাৰ মানুহখিনিৰ এৱাৰনেছ নাই, যাৰ কাৰণে আজিৰ পৰা আপোনালোকে ক্লিয়াৰ হ'ব যে কোনোবা ডক্টৰে যদি আপোনাক খাবলৈ মানা কৰিছে, এইটো লেক অফ নলেজ। তেখেতে নাজানি পেলাই কৈছে, তেখেতৰ ভুল নাই, এইটো তেখেতৰ ভুল নাই, তেখেতে নাজানে, সেইকাৰণে কৈছে। কাৰণ আয়ুৰ্বেদা, য়োগা, নেচাৰোপেথি, ইউনানী, সিদ্ধা, হোমিঅ'পেথি এইবিলাক কোনেও কাকো বাদ দিব নোৱাৰে। এইবিলাক সকলো মিলি পেলাইহে আয়ুষ চাৰ্টিফিকেশ্যনটো হৈছে। তো মোৰ ভিডিঅ'টোৰ এইটোৱেই উদ্দেশ্য আছিল, যিহেতু মোক বহুত ফলোৱাৰ্ছে, বহুত ভিউৱাৰ্ছে মোক এই প্ৰশ্নটো কৰে যে ফুড ছাপ্লিমেণ্টবিলাক ডক্টৰে সাধাৰণতে খাবলৈ কিয় মানা কৰে। মই ভাবোঁ এই কিতাপখন পঢ়াৰ পিছত আপোনালোকৰ সকলো এনচাৰ ওলাই যাব। কিতাপখন ভালকৈ পঢ়ক। আৰু মই ভাবিছোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। অধিক জানিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, আমাৰ ফেচবুক পেজত আহক,
ফেচবুকৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক আৰু মই ভাবোঁ এটা আমি সুস্থ সবল পৰিৱেশ গঢ়ি তুলিব পাৰিম আমি এটা দুৰাৰোগ্য ৰোগৰ পৰা আঁতৰি থাকিবৰ কাৰণে আয়ুৰ্বেদে এটা বিৰাট ডাঙৰ ৰোল প্লে কৰে সেইটো আমি এটা अवेयरनेस क्रिएट करियो जनाब पारिम हमार हेतुई महान उद्देश्य आई एम डॉक्टर पलाश पाठक डिफरेंट हेल्थ टिप्स के लिए मेरे चैनल को सब्सक्राइब कीजिए और वीडियो को कंटिन्यू कीजिए जितना हो सके वीडियो को शेयर कीजिए थैंक यू